পানী গৈ আছে গোটেইখন চব্জি বাৰী বিঘা বিঘাকৈ লাইবোৰ দিখনৈ পাৰৰে অহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেগ পাই দিখনৈ পাৰৰে উলিয়াই দিলোঁ বৰ ঠেক জেগা আজি আমি ক'ত যাম এখন থানত যাম বৰ জাগৃত থান বুলি কৈছে এইটো কি মন্দিৰ নামটোৱে পাহৰি থাকিলোঁ মৃত্যুঞ্জয় মন্দিৰ বলক বাটতে আমি খাম বম দেখাম মামা গৈ থাকোঁ বলক বঢ়িয়া দিখনৈ পাৰৰে অহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেগ পাই দিখনৈ পাৰৰে কাৰেংঘৰ আছে নেপালী দি হৈ ৰংঘৰ কেহেৰাজ বটা জেৰেঙা পথাৰত জয়াৰে উচুপনি গদাপা নিদল কটা শৰাই ঘাটতে মোমায়ে টোপনিয়াই লাচিতৰ ঘাম নাই দিখনৈ পাৰৰে ৰত্নাৱলী থানৰ পৰা এতিয়া আহিলোঁ আমি বাহিৰতে বনোৱা মেলা কৰিলোঁ আপোনালোকে দেখিলে এতিয়া আমি ক'ত যাম মহা ৰাঙলো বুলি জেগা দিব আছে মানে ককাইদেউ বোলে হেৰি লাগে ভাতকেৰেলা আলু লাগে তাতে গৈ মানে বিচাৰি এতিয়া খেতি কৰি থকা মানুহ লগ কৰিব লাগিব লগ কৰি ইয়াতে পাতি আৰু হেৰি কৰি যিমান পাওঁ আৰু 4 কেজি 5 কেজি আচ্ছা কিবা এটা লৈ পেলাই আকৌ আমি এতিয়া হেৰিয়ালৈ মৃত্যুঞ্জয় মন্দিৰলৈ যাম ৰেলৱে কলনী পাৰ্ক বুলি কৈছে কাম চলি আছে আচলতে সম্পূৰ্ণ নাই হোৱা কামপুৰ ৰেলৱে কলনী পাৰ্ক কাম দ্ৰুতগতিৰে চলিছে আচ্ছা অঁ ঘাঁহটো লগাইছে ন কিনি আনি লগাইছে অন্যান্য দেশত হ'লচেলৰ ফুলবিলাক অঁ অঁ বলক তাৰকাৰণে চাই অহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমী সকলো হৰি
কৰিলে এদেউ দুদেউ চেগ পাই দিখৌ নৈ পাৰৰে শিৱৰে নলৰে বৰখুতালৰিছে বৰদোৱাত নামভৰ্তি মানাই ঢাকিছে ৰঘুমলাই গড়গয়া কটাৰীৰ ডাবেও কাটিছিলে হানাজি কঠীয়াতলি পানী বটল বিচাৰি বিচাৰি হাইৰাণ হৈ গ'লোঁ মানে 1 লিটাৰ পাই 5 লিটাৰটো বিচাৰিছিলোঁ 5 লিটাৰটো নাপালোঁ অৱশেষত 2 লিটাৰ 4টা লৈ লৈছোঁ এইটো ফাটি থাকিলে আকৌ এইটো পানীৰ হেৰিটো ৰাখোঁ যে সেইটো ফাটি গ'ল পৰিলে মানে আচলতে আকৌ নতুন এটা অৰ্ডাৰ দিব লাগিব ভাত কেৰেলাটো আলুৰ পৰা হয় সেই আলুটো বিচাৰি আহিছোঁ নাপাওঁ চ'ত মাহৰ লাষ্ট 15 গৈ ইয়াৰ পৰা গজালি দিব যিটো গৃহস্থ ৰাখিব লাগে ৰাখিব মাজত যিটো আছে লাইনটোৰ মাজত যিটো উঠিব সেইকেইটা উঠাই বেছি দিয়ে কোন জেগাত আছে এইবাৰ চবতে আছে এইটো পকা গুটি দুটা দিব আকৌ এইকেইটা কি উৰহি কষ্ট কৰে ন আমি নোৱাৰোঁ এইবোৰ কৰিব আৰু আমাৰ সেইফালে এই বস্তুবোৰ নাই এতিয়া আমি যিটো আপোনাৰ পৰা বিচাৰি আহিলোঁ এইটো বহুত ডাঙৰ হয় ন আমাৰ সেইফালে সৰুটো আছে ন আমাৰ একেলগতে 4টা লাগিছে ন ডাঙৰ এইটো বহুত এইটো খাই ভাল লাগে এইটো অকণমান লৈ লৈছা কিমান ডাঙৰ 1 কেজি 2 কেজি লৈ যাব লাগিব 10 টকা 15 টকা এনেকুৱা যায় এতিয়া মানে এইটো মিচিং হয় এতিয়া এই গুটিটো আছে যে এই গুটিটো 70 টকা 80 টকা এনেকুৱা যায় এইটো ওলাই পিনি বিক্ৰী কৰিম আমি এইটো যিটো আলুটো এতিয়া বিচাৰিছোঁ এইটো আচল নামটো কি আপোনালোকে কি বুলি কয় এইটো আলুই বুলি কয় আলুৱে এতিয়া ধৰক মই পদ্ধতি শিকাই দিছোঁ আপোনাক মামা শিকিলোঁ প্ৰকৃত মানুহ তেওঁ এইটো চাওক এই বস্তুটো আমি যোৱাবাৰ একটা লগাইছোঁ এতিয়া 6-7টা হৈছে এতিয়া আপুনি এইটো লগাব নহয় এইটো এবাৰ হ'ব হৈ পেলাই ইয়াতটো আকৌ 6-7টা হ'ব আচ্ছা আকৌ আপুনি মাটি ভৰাই ল'ব পাৰিব এইটো চিষ্টেম আৰু এই দূৰতো আপোনালোকে ইয়াতো কিমান 4 ফুট দিয়ে না 4 হাত 4 হাত আচ্ছা এইটো কিছুমান মাটিৰ লগত কথা আহি কথা আছে মই চাই ল'ম বাৰু এইটো 100% গজালি দিব ঠিক আছে এটা সিস্টেম ভাল এইটো মানে আলুটো সোমাইছে গছটো ওপৰত এতিয়া নাই ন গছটো কাটি দিলো নহয় এতিয়া সিজন আহিছে এতিয়া ফুলিব আকৌ ই আকৌ নিজে পোখাব ইয়াত পোখাৰ ওপৰত গছ হ'ব ন পানী পালে ফুলিব আচ্ছা এইটো কথা মানে এইটো আমি ভাঙিম এতিয়া ডাংটো ভাঙিম যে পিছত হাল মাৰি উঠাম উঠাই পেলাই আকৌ এইখিনিতে ৰুম এইটো বাইদেউ আপোনাৰ খেতি হৈ আছে ন বন্ধক বুলি কয় মই বন্ধক তো আছে এইবিলাকো আছে এইকেইটা ওলাই আছে এইবিলাক এইটো ওলাই আছে এইবিলাক আছে মানে হাল মাৰিলে মানে ওলাই এতিয়া যেটো দেখা পাই আছো সেইটো চাওক নগাঁৱত কেনেকৈ খেতি কৰে এয়া দেখিছে এইটো পানী চলি আছে আৰু আমাৰ তাত এনেকুৱা চৰকাৰী সুবিধা আছে যদিও এইবোৰ আমি দেখা নাপাওঁ ইয়াত পানী গৈ আছে গোটেইখন চব্জি বাৰী আৰু ইয়াত কষ্ট কৰি কেনেকৈ কৰিছে কাৰেণ্ট আছে ইয়াত ইফালে কাৰেণ্ট লগাই থৈছে দেখিলে এইবোৰ মিটাৰ কাৰেণ্ট লগাই থৈছে কাৰেণ্ট গৈ পাইপত সোমাইছে আৰু পানী গৈ আছে য'ত দৰকাৰ তাত দিছেগৈ এডাল ডাঙৰ পাইপ গতিকে আমাৰ তাতে এইখিনি সুবিধা পাইছোঁ যদিও বহুতে খেতিৰ বিষয়ে নাজানে গতিকে ইয়াত চাবলৈ আহিলোঁ এইটো টুবুকি পাৰ হৈ
আহি বহুত ভিতৰত আচলতে এইবোৰে প্ৰকৃত খেতি চাওক কেৰেলা কৰিছে দেখিছে বিঘা বিঘা কেৰেলা এইবোৰ আৰু এইফালে এইটো ডাঙৰ মাহ বিঘা বিঘা আছে আৰু আমি বিচাৰি আহিছিলোঁ আপোনাৰ এইটো যিটো ভাত কেৰেলাটো আলুৰ পৰা হয় সেই আলুটো বিচাৰি আহিছোঁ আলুটোৰো কথা আছে মতা মাইকী ইত্যাদি ইত্যাদি মানে ফুলৰ ৰেণুৰ কথা আছে তেতিয়াহে আপোনাৰ লাগিব ভাত কেৰেলা আমিতো হোলচেলহে দিওঁ অঁ আপোনালোকক কিমান 150 এনেকুৱা থাকে খুচুৰা বিচাৰে 300 400 কৰি বিচাৰে অঁ এই শিপাটো থাকিব লাগিব এই শিপাটো থাকিব লাগিব অঁ এতিয়া যদি শিপাখিনি ছিঙি এইটো কাটি যায় অঁ এইটো পচি যাব আচ্ছা গেৰাণ্টি আছে এইটো শিপাটো আছে এইটো গেৰাণ্টি আছে এইটো ৰুওঁতে কেনেকৈ ৰুব এতিয়া মই দেখাই দিম পাছত দেখাই দি আছোঁ এই শিপাটো মেইন শিপা অলপ থাকিব লাগিব এইটো মানুহজনীয়ে কৈছিলে শিপা অঁ মানুহৰ ঘৰত সোমালোঁ আমি শিৱসাগৰৰ পৰা আহিছোঁ বুলি গম পালত এই খান্দি মেলি এটা উলিয়াইছে যেনে তেনে আমি এতিয়া হিচাপত এটা ইয়াত ভাঙি দিম এইটো আছে নহয় আপুনি ইমানটো লগাই দিয়ে অঁ এইটোতো হৈ যাব পাৰে হৈ যাব অঁ কিন্তু এইটোৰ লগত এইটো অলপ থাকিব লাগিব শিপা অলপ থাকিব লাগিব কিন্তু এইটো যে থাকিলে পচি যোৱাৰ গেৰাণ্টি আছে কিন্তু হ'ব অঁ কিন্তু ইমান মানে গেৰাণ্টি নাই গেৰাণ্টি নাই অঁ এতিয়া এইটো মানে আপোনালোকে মানে নামানে এইটো মানে চোৱা লাগে চোৱা মানে বুজি পাই গম পাইছে মানে যদি মাইকী মানুহ খেতিত সোমায় এই এটা বেমাৰ আছে নহয় এইটো টাইম এৰি পিছত সোমাব পাৰিব এইটো হ'লে যেন গাছবিলাক মৰি থাকে এইটো চোৱা এইটো চাব লাগে একো ভিটামিন দিয়া নাই বুজিছে অনলি মাটিটো আলুটি দিয়ক এটা আলু দিয়ক এই বস্তুটো আছে নহয় এনেকুৱা নিদিব এই বস্তুটো এনেকুৱা গুড়াই পকাই দিব দিলে এই মাটিটো যে আপুনি গোবৰ দি ল'ব গোবৰ বাহিৰা ব্ৰইলাৰৰ হেৰিবিলাক দি পেলাই মিক্সিং কৰি পিছত লগাই দিলে নহয় বুজিছে মাটিটো যদি শুকান আছে তে এনেকুৱা অলপ থাপা মাৰি দিব আৰু যদি তিতা আছে তেনেকৈ লগাই দিলে হ'ল দি পেলাই পানী দি দিব আকৌ এই জাৰটো শুকালে পানীটো শুকালে আকৌ পানী দিব আৰু যদি হেৰি ওচৰত মুৰ্গী চৰাই তৰাই থাকে দিগদাৰি কৰিব নহয় এই জাবৰ চাবৰ দি দিব 3 দিনৰ ভিতৰত আপুনি লগাই দিব লাগিব কালি পাই যাম 3 দিনৰ ভিতৰত লগাই দিব নহ'লে এইটো শুকাই গ'লে যেন আকৌ গজালি নিদিব আৰু শিকিকেইটাও 3 দিনমানৰ ভিতৰত আৰু এইটো যেতিয়া ফুলিলে সেইটো ফুলিলে যেতিয়া ফুলিব এতিয়াতো ফুলটো নাই আপোনাক দেখাব নোৱাৰিম হ'লেও এনে কওক আৰু কথাটো বুজি মানে ফুলিলে যেতিয়া ফুলটো আপুনি ৰাতিপুৱা ছিঙিব লাগিব যিহেতু এইটো পূৰা ফুল হ'ব এইটো মোটা হয় এইটো ফুলটো মানে ৰাতিপুৱা ফুলিব আপোনাৰ বেলি উঠাৰ আগত ছিঙি দিব লাগিব গছৰ পৰা ছিঙি দিব নহ'লে বোমৰা লৈ যাব তাৰ যিটো ভিটামিন হয় হালধি নিচিনা আৰু এইটো লৈ যাবগৈ পিছত আৰু কাম নহয় তে বেলি উঠাৰ আগত এইটো ফুলটো ছিঙি দিলে ফুলটো ছিঙি দিয়াৰ পাছত পিছত আপোনাৰ ৰ'দ পান উঠিলে ফুলখিনি পূৰা মিলি যাব তেতিয়া মানে মোটা ফুল এটা ল'ব ধৰক এইটো ল'লে লৈ পেলাই এই মাইকী ফুলটোৰ আগফালে এটা কলি আছে একদম পাতক মেলিলে গম পাব হালধীয়া কালাৰ সেইটোৰ লগত তেনেকুৱা খালি এটা ঘোহা মাৰি দিলে আচ্ছা এই হালধীয়াটো ইয়াত হালধিটো এনেকুৱা লগাই দিব লাগিব এইটো মানে ছাইড এফেক্ট নহ'ব এপাহে কেইটাত দিব পাৰে এটা ফুলৰ পৰা আপুনি 20টা 25টা দিব ঠিক আছে এইটো চিষ্টেম এইটোৱে আৰু যদি প্ৰয়োজন হয় কেতিয়াবা মোক আৰু 2 মাহমান পাছতহে ফুলটো হ'ব তেতিয়া মোক এটা কল কৰি দিব ঠিক আছে ভিডিঅ' কলত আপুনি এক্সট্ৰা থ'ব এইটো এক্সট্ৰা লৈ পিছত আকৌ পাহৰি যাব পুৰা খাই দিলে যে আকৌ চালু আছা ভণ্টি কিহত পঢ়িছা তুমি ফাৰ্ষ্ট ইয়েৰ MOI গেপ দিয়া মৃদুল MRI DUL আপোনাৰ ল'ৰা ছোৱালী কেইটা
ছোৱালী 5টা। এই ডাঙৰ নে সৰু? এই সৰু, ডাঙৰটো বিয়া দি দিলোঁ। কি নাম তোমাৰ? নাৰ্ভিছ খান। আচ্ছা আচ্ছা। ৰত্নাৱলী থান চালোঁ, তাৰ পৰা আহি আপোনাৰ এইটো ভাত কেৰেলা আলু বিচাৰিলোঁ, সেইটোতো আপোনালোকে দেখা পালেই। এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। মামাই চোৱা নাই, লগত মাহী আছে, মহা আছে, আমাৰ ইহঁতো তামোলতী বাইদেউ আছে, এইফালে মামা আছে, আৰু আমাৰ ছাৰে গাড়ী চলাই আছে। তোমাৰ লৈছে কেইটকা থালি? 100 টকা। চলা বেগত আছেনে? মহামৃত্যুঞ্জয় মন্দিৰ, এইটোৱে গেট, আৰু লেফ্ট চাইডে আপোনাৰ আছে মহামৃত্যুঞ্জয় মন্দিৰ। চাকি বাতি লৈ ল'ব পাৰিব, ধূপ ধূনা ইত্যাদি কৰি হোটেল আছে, খাব পাৰিব। অৱশেষত আহি মহামৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি। এতিয়া মৃত্যুঞ্জয় মন্দিৰ 2 নম্বৰ বাৰৰ কাৰণে চাম। আগত মই আহি চাইছোঁহি। বেটা মনত আছে নাই মৃত্যুঞ্জয় মন্দিৰ? হয় নি? যজ্ঞ চলি আছে। আচ্ছা, এইয়া মহামৃত্যুঞ্জয় মন্দিৰ, সুন্দৰ। জাবৰবোৰ তুলি চফা কৰিছে, মানুহে চাকি বাতি জ্বলাইছে, এইবোৰ ঠিক আছে। এই ভগৱানক দি থৈ আহিম।
মহামৃত্যুঞ্জয় মন্দিৰ কাষত এয়া ওচৰৰ পৰা আচলতে খুব ভালকৈ নেদেখে এটা বিভিন্ন জনে বিভিন্ন ধৰণে নিজৰ মনৰ প্ৰাণৰ কথা ভগৱানক কৈছে আৰু বিচাৰিছে তেনেকৈ আশীৰ্বাদ কেনেকুৱা অনুভৱ হৈছে অনুভৱ মানে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মৃত্যুঞ্জয় এদিন দৰ্শন কৰিম আজি ভগৱানে সঁচাকৈ মোক মিলাই দিলে মই বহুত সুখী আৰু সকলোৱে আহিব ৰাইজেও আহক বছৰেকৰ মূৰত এবাৰ এইটা কৰক ভাল লাগিছে খুব ভাল লাগিছে মোৰ মনটো মুকলি হৈ গৈছে মুকলি লাগিছে একদম মুকলি ফৰকাল লাগিছে ভাল লাগিছে মই ভাবি আছিলোঁ মামাক এবাৰ আনিম বুলি কিন্তু আজি মিলাই দিলে ঠিক আছে মামা এইটো দেখিছোঁ কিবা হেলিপেড নি হয় এইটো হেলিপেড ন এইটো হয় কালি পৰহি আমাৰ হিমন্ত বাবা মামা অহা কথা আছিলে কিন্তু কিবা এটা হেৰিয়ত স্থগিত ৰাখিছে আচ্ছা হেলিপেড ইয়াত এখন তাত এখন এইফালে এখন হয় এখন দুখন আচ্ছা হাই কোৰ্ট আচ্ছা আচ্ছা এতিয়া আমি ইয়াৰ পৰা লাহেকৈ ওলাই যামগৈ আৰু ৰাতিপুৱা মন্দিৰ চাই প্ৰায় সামৰণি এতিয়া আমি মাহী ঘৰলৈ ৰাওনা হৈছোঁ এয়াই হৈছিলে মৃত্যুঞ্জয় মন্দিৰ ঠিক আছে দিয়ক তেনেহ'লে মাহী ঘৰলৈ গৈ থাকোঁ এতিয়া আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ